অসম আছাম নমস্কাৰ আজিৰ পৰা মই এটা ব্লগ চেনেল আৰম্ভ কৰিলোঁ মোৰ এটা অলৰেডি ইউটিউব চেনেল আছে এম্বিশন গ্ৰাউণ্ড নামেৰে আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে পাব তো তাতে মই এডুকেশ্যনেল ভিডিঅ'বোৰ দি থাকোঁ যেনে অসমৰ বিভিন্ন কম্পিটিটিভ এক্সাম বা চেণ্ট্ৰেল লেভেলৰ যিবোৰ কম্পিটিটিভ এক্সাম হয় তাৰে প্ৰিপেৰেশ্যনৰ ভিডিঅ'বোৰ মই প্ৰভাইড কৰি থাকোঁ তো আজিৰে পৰা মই এটা ব্লগ চেনেল খুলিলোঁ আৰু ইয়াৰ উদ্দেশ্য হ'ল মই ভাবিলোঁ আপোনালোকক ভাল ভাল ইনফৰমেশ্যনবোৰ ব্লগৰ মাধ্যমেৰে যাতে মই দিব পাৰোঁ আৰু লগতে অসমৰ বিভিন্ন যাতে ভাল ভাল ঠাইবোৰ আপোনালোকক দেখাব পাৰোঁ তো সেইকাৰণে এই চেনেলটো খোলা হ'ল আৰু মই নিশ্চয় আশাবাদী যে আপোনালোকে মোক ছাপোৰ্ট কৰিব এই ব্লগ চেনেলটোত যাতে মই ভাল ভাল ভিডিঅ'বোৰ আপোনালোকক প্ৰভাইড কৰি থাকিব পাৰোঁ তো আজি হৈছে 15 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰ প্ৰতি বছৰ ইঞ্জিনিয়াৰ্ছ ডে হিচাপে পালন কৰা হয় আৰু মই এজন ইঞ্জিনিয়াৰ হিচাপে গোটেই অসমবাসীক হেপী ইঞ্জিনিয়াৰ্ছ ডেৰ শুভেচ্ছা জনালোঁ লগতে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে গুৰুজনাক প্ৰণাম যাচিলোঁ তো 15 ছেপ্টেম্বৰ দিনা ইঞ্জিনিয়াৰ্ছ ডে পালন কৰা হয় কাৰণ এই 15 ছেপ্টেম্বৰ দিনা ছাৰ এম ভিশ্বেশ্বৰৈয়াৰ জন্মতিথি উপলক্ষে আমি সকলোৱে ইঞ্জিনিয়াৰ্ছ ডে হিচাপে পালন কৰি আহিছোঁ চাওক ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছত আপুনি ৰাতি বিচনাত যোৱালৈকে কিন্তু আপোনাৰ ইঞ্জিনিয়াৰিঙৰ কিন্তু আপোনাৰ সংস্পৰ্শত আপুনি আহি থাকে বা ইঞ্জিনিয়াৰিঙৰ স্পৰ্শ আপুনি কৰি থাকে কেনেকৈ মই আপোনালোকক এতিয়া দেখাম যে মই এই যে আপোনালোকক ক'লোঁ ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুব যোৱালৈকে আপুনি প্ৰতিটো মুহূৰ্তত ইঞ্জিনিয়াৰিঙৰ বা ইঞ্জিনিয়াৰৰ স্পৰ্শত বা সংস্পৰ্শত কিন্তু আহি থাকে উইদাউট ইঞ্জিনিয়াৰ্ছ কিন্তু একোৱে সম্ভৱ নহয় কথাত আছে নহয় ইঞ্জিনিয়াৰ্ছ ক্ৰিয়েটছ দ্য ৱৰ্ল্ড ডেট হেজ নেভাৰ বিন আকৌ ৰিপিট কৰিছোঁ ইঞ্জিনিয়াৰ্ছ ক্ৰিয়েট দ্য ৱৰ্ল্ড ডেট হেজ নেভাৰ বিন তো বুজি পালে তো ইঞ্জিনিয়াৰে এই গোটেই পৃথিৱীখন বনাইছে কিয়নো আপুনি ৰাস্তাত যেতিয়া খোজকাঢ়ে ৰাস্তা ইঞ্জিনিয়াৰে বনোৱা গাড়ী ইঞ্জিনিয়াৰে বনোৱা বুজি পাইছে য'ত আমি আছোঁ এই যে মই য'ত বহি আছোঁ এই ঘৰখনো কিন্তু এজন ইঞ্জিনিয়াৰে বনাইছে কেনেকৈ মই ভিডিঅ'ৰ যোগেদি আপোনালোকক প্ৰতিটো বস্তু দেখাবলৈ চেষ্টা কৰিম আৰু আমি সকলোৱে আজিৰ দিনটো ইঞ্জিনিয়াৰৰ নামত পালন কৰিম তো এইখন এটা বেড হয় ৰাতিপুৱা যেতিয়া টোপনিৰ পৰা এইখন বেডৰ পৰা উঠা যায় তো এই বেডটো চাওক আজিকালি কি হৈছে মানে চৰকাৰেও কৈ আছে বা আমিও এইখিনি জানো যে গছ কাটিব নালাগে তো গছ মানে যিবোৰ মানে কাঠৰ বিচনা হয় বা কাঠৰ যিবোৰ সাজ সৰঞ্জাম হয় মানে কাঠৰ বস্তুবোৰ উডেন যিবোৰ হয় সেইবোৰ কিন্তু উড আজিকালি কমি আছে আৰু কমাৰ ফলত ইঞ্জিনিয়াৰিং উড বুলি আজিকালি নতুন এটা উড আহি গ'ল এই বেডটো আপোনালোকে দেখিছে বেডটো মই অলপমান দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক বেডখন দেখিছে ধুনীয়া এখন বেড এই বেডখনৰ এই যে উডটো যে দেখিছে এইটো কিন্তু ইঞ্জিনিয়াৰিং প্ৰচেছ উড বুলি কয় ইঞ্জিনিয়াৰিং উড ইয়াতে কিন্তু কোনো ধৰণৰ গামাৰি শাল এইবোৰ নহয় কিন্তু বুজি পাইছে আৰু ইঞ্জিনিয়াৰিং উডৰ ব্যৱহাৰ কিন্তু অতিমাত্ৰাত বহিৰাজ্যত হৈ আছে কিয়নো যাতে গছ আমি বচাব পাৰোঁ বুজি পালে কথাটো চাওক ইয়াতে ফাৰ্ষ্ট ৰাতিপুৱা আপুনি টোপনিৰ পৰা উঠাৰ লগে লগে বা শোৱাৰ লগে লগে কিন্তু ইঞ্জিনিয়াৰিং উডৰ ব্যৱহাৰ আপোনাৰ হৈ গ'ল ডেট মিনছ ইঞ্জিনিয়াৰৰ ব্যৱহাৰ হৈ গ'ল ছেকেণ্ড যদি আপোনালোকক মই দেখাওঁ এই লাইটৰ ছুইচ বৰ্ডবোৰ দেখিছে ইয়াতো কিন্তু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ সংস্পৰ্শত আপুনি আহি গ'ল ৰাতিপুৱা উঠি আপুনি কি কৰিলে লাইট জ্বলাই দিলে বা লাইট নুমাই দিলে লাইট মই নুমাই দিলোঁ ঠিক আছে ইয়াতো কিন্তু আপোনাৰ কি ব্যৱহাৰ হ'ল ইঞ্জিনিয়াৰিঙৰ ব্যৱহাৰ হ'ল লাইট অন কৰিলোঁ ইঞ্জিনিয়াৰিঙৰ ব্যৱহাৰ হ'ল এতিয়া যদি আপুনি ফেনটো যেতিয়া দিব আপোনাৰ গৰম লাগিছে তেতিয়াও কিন্তু ফেনটো দিলোঁ গৰম লাগিছে চাওক ইয়াতে কিন্তু আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কিন্তু সংস্পৰ্শত আপুনি কিন্তু আহি গ'ল লাইট জ্বলাইছে আপুনি ইঞ্জিনিয়াৰৰ সংস্পৰ্শত কিন্তু আহি গ'ল নেক্সট যদি মই দেখাওঁ আপোনালোকক ব্যৱহাৰ কৰিম ইয়াতেও কিন্তু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ব্যৱহাৰ হৈছে আপুনি কম্পিউটাৰত XP ব্যৱহাৰ কৰিব উইণ্ড'জ XP ব্যৱহাৰ কৰিব উইণ্ড'জ 10 নে 7 কি ব্যৱহাৰ কৰিব গোটেই কিন্তু কম্পিউটাৰ ইঞ্জিনিয়াৰিং এই যে প্ৰগ্ৰেমিংবোৰ আপুনি কৰিব যে কম্পিউটাৰত কিন্তু কম্পিউটাৰে কি লেংগুৱেজ বুজি পায় নেকি একো লেংগুৱেজ আপোনাৰ ভাষা মই অসমীয়া কৈ আছোঁ কম্পিউটাৰে বুজি পাব নেকি একো বুজি নাপায় কম্পিউটাৰে বুজি পায় কিন্তু লেংগুৱেজ C++ জাভা এইবোৰ বুজি পায় আৰু এইবোৰ কোনে বনোৱা এইবোৰ হৈছে কম্পিউটাৰ ইঞ্জিনিয়াৰিঙে কৰা ঠিক আছে প্ৰিণ্টাৰ দেখিছে ইয়াতো চব কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ কাম এতিয়া প্ৰিণ্টাৰৰ ভিতৰত যিবোৰ মেচিনাৰী থাকে এইবোৰ কোনে কৰিলে এইবোৰ কিন্তু মেকানিকেল ইঞ্জিনিয়াৰ এজনে কিন্তু কৰিছে ইয়াৰ ভিতৰত যিবোৰ মেচিনাৰী আছে এই মেচিনাৰীৰ থ্ৰুদি কিন্তু প্ৰিণ্ট আউট ওলাই আছে তো ইয়াতো কোনে কৰিছে মেকানিকেল ইঞ্জিনিয়াৰ এজন কৰিছে তো বুজি পালেনে ৰাতিপুৱা উঠাৰ পৰা মই যদি আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰে চেয়াৰখন আছে যে এই যোন চেয়াৰত বহি আপুনি কম্পিউটাৰ কাম কৰিব এই চেয়াৰখনো কিন্তু এজন ইঞ্জিনিয়াৰে বনোৱা ঠিক আছে দেখিছে
ইভেন এই যে সোফাখনত মই বহিলোঁ এই সোফাখনো কিন্তু এজন ইঞ্জিনিয়াৰে বনোৱা কিয়নো যদি এই সোফাখন প্লাষ্টিকৰ হ'লহেঁতেন তেতিয়াহ'লে কোনে বনালেহেঁতেন প্লাষ্টিক ইঞ্জিনিয়াৰ এজনে বনালেহেঁতেন কাপোৰটো পিন্ধিছোঁ মই এই যে টি চাৰ্টটো পিন্ধিছোঁ ইয়াও কিন্তু এজন টেক্সটাইল ইঞ্জিনিয়াৰে বনোৱা তো ৰাতিপুৱা উঠাৰ পৰাই চাওক আমি ইঞ্জিনিয়াৰৰ সংস্পৰ্শত আহি আছোঁ এই যে আপুনি গাড়ীবোৰ দেখি আছে এই গাড়ীবোৰতো কিন্তু এজন মেকানিকেল ইঞ্জিনিয়াৰ বা এজন অটোমোবাইল ইঞ্জিনিয়াৰৰ হাত আছে আৰু গাড়ীত গৈ থাকোঁতে আপুনি কাৰোবাৰ লগত যদি মৰম ভাল পোৱাৰ কথা পাতি আছে তাতেও কিন্তু এজন টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰৰ কিন্তু সংস্পৰ্শত আপুনি আহি আছে এই যে ৰাস্তাৰ ওপৰেৰে গাড়ীবোৰ চলি আছে যে এইবোৰো কিন্তু এই ৰাস্তাবোৰো কিন্তু এজন চিভিল ইঞ্জিনিয়াৰে বনোৱা আৰু ৰাস্তাৰ ওচৰৰ পাজৰে থকা ঘৰবোৰো কিন্তু এজন চিভিল ইঞ্জিনিয়াৰৰ প্লেন এণ্ড এষ্টিমেট এতিয়া চাওক মই যদি পানী খাওঁ ইয়াতেও কিন্তু ইঞ্জিনিয়াৰ এজনৰ কিন্তু হাত আছে কিয়নো যেতিয়া এই পানীটো যেতিয়া প্ৰচেছড হ'ল তেতিয়া কিন্তু ইয়াতে চাওক FSSAI মাৰ্ক দিয়া হৈছে উইদাউট FSSAI মাৰ্ক অবিহনে কিন্তু এইটো মাৰ্কেটত আহিব নোৱাৰে আপোনালোকে যদি ছাইডত চাই যিকোনো খোৱা বস্তুত FSSAI ফুড সেফটিৰ এটা মাৰ্ক লগোৱা থাকে লগো লগোৱা থাকে তো ইয়াতেও কিন্তু এজন বায়োটেকনিক্যাল ইঞ্জিনিয়াৰিঙৰ কিন্তু হাত আছে আপোনাৰ কিবা বেমাৰ হ'লে আপুনি মেডিচিন খাব তাতেও কিন্তু এজন কেমিকেল ইঞ্জিনিয়াৰিঙৰ হাত আছে ঠিক আছে আপুনি প্লেনত যাব এয়াৰপৰ্টত যাব প্লেনত ক'ৰবাত আপুনি যদি যাব খোজে তেতিয়াও কিন্তু এজন ইঞ্জিনিয়াৰৰ কিন্তু হাত আছে এৰোনটিক্যাল ইঞ্জিনিয়াৰ বা এৰোস্পেচ ইঞ্জিনিয়াৰ আপুনি যদি ভাবে যে বৰ্তমান আজিকালি ৰবট আহি আছে সব কাম ৰবটে কৰি আছে আজি মানুহৰ কিন্তু মানে মানুহৰ কাম কিন্তু কমি গ'ল বৰ্তমান ৰবটৰ কিন্তু জামানা আহি আছে ৰবটিক তাতেও আহি গ'ল ৰবটিক ইঞ্জিনিয়াৰিং তো মই সেই যে আপোনালোকক বুজাব বিচাৰিলোঁ যে প্ৰতিটো মুহূৰ্তে কিন্তু এজন ইঞ্জিনিয়াৰৰ কিন্তু দৰকাৰ হৈ আছে বা আপুনি সংস্পৰ্শত আহি আছে আপুনি ৰেলত যাব ৰেলৱে ইঞ্জিনিয়াৰ আপুনি জাহাজত যাব মেৰিন ইঞ্জিনিয়াৰিং তো প্ৰতিটো মুহূৰ্তত আমাৰ ইঞ্জিনিয়াৰিঙৰ সংস্পৰ্শত অহা যায় তো আজিৰ দিনটো এটলিষ্ট 15 ছেপ্টেম্বৰ ইঞ্জিনিয়াৰৰ নামত আমাৰ গোটেই অসমবাসীক এবাৰ শুভেচ্ছা জনাব কৈছোঁ ইজনে সিজনক শুভেচ্ছা জনাব লাগিব যে হেপী ইঞ্জিনিয়াৰ্ছ ডে কাৰণ এই যে মই কথাটো ক'লোঁ ইঞ্জিনিয়াৰ্ছ ক্ৰিয়েট দ্য ৱৰ্ল্ড ডেট হেজ নেভাৰ বিন তো পুনৰ এবাৰ হেপী ইঞ্জিনিয়াৰ্ছ ডেৰ শুভেচ্ছা সকলোকে যাচিলোঁ আৰু এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আকৌ নতুন ব্লগত আপোনালোকৰ লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ সকলোকে ধন্যবাদ অসম আছাম